নমস্কাৰ, মই মধুস্মিতা শৰ্মাই মোৰ চেনেললৈ আপোনালোকক প্ৰীতিভৰা সম্ভাষণ জনাইছোঁ। আজি এক ব্যতিক্ৰম ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আচলতে আমি হাঁহৰ মাংস দেখুৱাম বুলি ভাবিছোঁ। এতিয়া আমি বুলি যে ক'লোঁ, আমাৰ ঘৰত আজি একদম আলহীৰে ভৰপূৰ। আচলতে আমাৰ ঘৰৰ মানুহে আহিছে, মোৰ জেঠাশাহু আহিছে, তাৰপিছত ভাইটি আহিছে, ভাই বোৱাৰী আহিছে, একদম সম্পূৰ্ণ এটা পৰিয়াল আমাৰ হৈ আছে। বিৰাট ফূৰ্তি আৰু কাতি মাহ নহয় জানো, গতিকে লোভৰ পানী ওলাইছে চাগে নহয় জানো। দেখাইছোঁ কেনেকৈ বনাব লাগে হাঁহৰ মাংস। আপোনালোকেও খুব সুন্দৰভাৱে বনাব পাৰে, তথাপিতো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আজি এই হাঁহৰ মাংসৰ ৰেচিপিটো বনাব আমাৰ অৰ্থাৎ মোৰ এগৰাকী জেঠাশাহু। বিৰাট সুন্দৰ বনায়, বিৰাট টেষ্টি, একদম লোভৰ পানী ওলাই যাব আপোনাৰ। কি কিয় কৈছে বাৰু? মই সঁচাকৈ কৈছোঁ, আপোনালোকে চাই থাকিব, যেতিয়া চাই থাকিব নহয় তেতিয়া দেখিব সঁচাকৈ কৈছা কিন্তু এনেকৈ বুলি ক'ব, ইমানেই সুন্দৰভাৱে। এতিয়া প্ৰথমতে চাওঁ আমি, আহক, যে আমাক হাঁহৰ মাংসৰ কাৰণে আচলতে কি কি লাগে। আৰু ইয়াত এটা বিশেষত্ব এটা আছে, মই সেই বিশেষত্বটো আপোনালোকক ক'ম। এয়া চাওক, হাঁহৰ মাংসৰ কাৰণে কোমোৰা, দেখিছেনে? দেখিছে? এয়া হাঁহৰ মাংস, এয়া আমি সানি মেলি থৈ দিছোঁ। অকণমান হালধি, বা এইফালে আহক আকৌ, আপুনি ক'লেহে ভাল হ'ব, মোতকৈ আপুনিহে জানিব, কৈ দিয়ক আকৌ। হালধি আৰু কি দিছে? হালধি, অকণমান তেল আৰু নিমখ দি মেৰিনেট কৰি থৈ দিছোঁ। সানি মেলি থৈ দিছে ন। এয়া কোমোৰা, দেখিছে? কোমোৰা আৰু এয়া আলু, মান ধনিয়া পাত এইটো দেখিছেনে? এইটো কেনেকুৱা মস্তি লাগে, এইটো চাটনি খাবলৈও ভাল আকৌ। আৰু মানে ইয়াত এই মান ধনিয়া পাতটো যদি আপুনি মানে হাঁহৰ মাংসত দি দিয়ে, তাৰ সোৱাদেই আচলতে বেলেগ হয়। আৰু পিঁয়াজ, এয়া কেইটামান ইলাচি, ডালচেনি, লং আৰু অকণমান চেনি লৈছোঁ। আৰু আপোনালোকৰ যদি ডায়েবেটিছৰ পেচেণ্ট আছে, চেনি নিদিলেও হ'ব। যদি ডায়েবেটিছ পেচেণ্ট নাই তেন্তে চেনি খাব পাৰে। আৰু এয়া নহৰু পেষ্ট, জলকীয়া, আদা, ঠিক আছে। আৰু আমি আটাইতকৈ ডাঙৰ কথাটো কি, যে কাতি মাহত আমি মিঠাতেল আমাৰ অকণমান হ'লেই হয়, বেছি দৰকাৰ নাই, কাৰণ যিহেতু আমাৰ হাঁহৰ মাংসটোত তেল থাকেই, আমি জানোৱেই। আৰু চবতছে ডাঙৰ কথা, এই হাঁহৰ মাংসত যদি আপোনালোকে সাধাৰণ আমাৰ যিটো ধনিয়া, সেই ধনিয়াটোতকৈ যদি মান ধনিয়াটো দিয়ে, তেন্তে তাৰ সোৱাদেই আচলতে বেলেগ হয়। আহকচোন চাওঁ, আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া আমাৰ লং, ইলাচি, ডালচেনি ইতিমধ্যে তেলত পৰি গৈছে। তাৰপিছত এয়া পিঁয়াজ, আচলতে হাঁহৰ মাংসকণ যদি আপোনালোকৰ জুইশাল আছে, তেন্তে তাত বনালেতো আৰু সোৱাদেই বেলেগ হয়, হয়নে বা? জুইত বনালে বেছি টেষ্ট, আচলতে তাৰ গোন্ধটোৱে বেলেগ নহয় জানো। আৰু সকলো এনেকৈ মিলিলে আচলতে হাঁহৰ মাংস এজন বা দুজন মানুহে খাবলৈ কাৰণে ভাল নালাগে। মানে ঘৰত যেতিয়া সকলো একেলগে লগ হোৱা হয়, তেতিয়া হাঁহৰ মাংসৰ সোৱাদটোৱে আচলতে বেলেগ হৈ যায় নহয় জানো। বিৰাট ভাল লাগে ন। এয়া আমাৰ বায়ে পিঁয়াজখিনি একদম ৰঙচুৱাকৈ ভাজি ল'লে, আৰু তাৰপিছত আদা নহৰু পেষ্টটো দি দিলে। তাৰপিছত এয়া ভাজি আছে সুন্দৰভাৱে। এয়া হালধি অকণমান দিছে, এতিয়া দেখিছে নহয়, বৰ সুন্দৰ ৰং আহিছে কিন্তু দেই। আচলতে যিকোনো ক্ষেত্ৰতে আপোনালোকে ভাজিয়ে বনাওক বা মাংসয়ে বনাওক, পিঁয়াজটো আচলতে ৰঙচুৱা বা নহৰু আদা পেষ্টটো খুব সুন্দৰভাৱে ভাজি ল'ব লাগে, তেতিয়া আচলতে সোৱাদটো বৰ সুন্দৰ হয়। আমি লৰালৰি এইবোৰ ক্ষেত্ৰত কৰিবই নালাগে আচলতে, নহয় জানো বা? ভাল হয় যেতিয়া। এতিয়া আমাৰ ঘৰত আচলতে মছলাটো খুব কম ব্যৱহাৰ কৰা হয়, আমি মছলা খুব কম খাওঁ। সাধাৰণতে নহৰু আদাৰে যিমান পাৰোঁ মানে ঘৰুৱাভাৱে মছলা বা জিৰা গুড়ি তেনেধৰণৰ মছলাবোৰে আমি ইউজ কৰোঁ। কিন্তু
জলকীয়াৰ ক্ষেত্ৰতো আকৌ একে ধৰণৰ আমাৰ জলকীয়াও মানে আমি কম খাওঁ আমি জ্বলাটো বহুত কম পৰিমাণে খাওঁ সেইটো কাৰণে জলকীয়াও 2টা বা সেই তেনেধৰণেই ব্যৱহাৰ কৰোঁ আৰু মিট মছলা অকণমান দিছোঁ আমি ইয়াত মিট মছলা অকণমান ইউজ কৰিব পাৰে বা অকণমান মিট মছলা দিলে এয়া জলকীয়া এটা দিছে দেখিছে গোটাকৈ জলকীয়াটো দি দিছে বাৰ আচলতে হাঁহৰ মাংসৰ সোৱাদেই বেলেগ প্ৰথম মই যেতিয়া নছোৱালী হৈ গৈছিলোঁ মোক হাঁহৰ মাংসকে খুৱাইছিলে আইও মোৰ মানে লোভৰ পানী এতিয়াও ওলাই থাকে সেইটো কাৰণে বা অহাৰ লগে লগে হাঁহৰ মাংসটো বাকেই বনাবলৈ কওঁ আৰু ময়ো ৰেষ্ট পাওঁ বেলেগ মজা লাগে আৰু এতিয়া আমি লাহেকৈ মান ধনিয়া দিম দেই খুব ধুনীয়া চেণ্ট হৈছে দেই খুব ধুনীয়া চেণ্ট আহিছে মজা বা মজা গুণ আহিছে দেই হৈ গ'ল দেই ইতিমধ্যে হৈ গৈছে এতিয়া আমি সুন্দৰকৈ ছাৰ্ভ কৰিব পাৰোঁ নহয় জানো গতিকে আপোনালোকেও এনেদৰে বনাই খাবচোন